নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ অসমৰ প্ৰথম আহোম ৰজাগৰাকীৰ নাম কি অপচনত আছে 1 নম্বৰ চুকাফা 2 নম্বৰ কালাপাহাৰ 3 নম্বৰ পুৰানন্দ সিং 4 নম্বৰ গদাধৰ সিং শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ পুৰানন্দ সিং 2 নম্বৰ প্ৰশ্নটো হ'ল নীলাচল পাহাৰত কি মন্দিৰ আছে অপচনত আছে 1 নম্বৰ উমানন্দ 2 নম্বৰ কামাখ্যা 3 নম্বৰ দৌল গোবিন্দ 4 নম্বৰ ৰাধাকৃষ্ণ মন্দিৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ কামাখ্যা 3 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম যাদুঘৰ কেতিয়া স্থাপন কৰা হৈছিল অপচনত আছে 1 নম্বৰ 1940 চনত 2 নম্বৰ 1942 চনত 3 নম্বৰ 1945 চনত আৰু 4 নম্বৰ 1947 চনত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ 1940 চনত 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি অপচনত আছে 1 নম্বৰ দৈনিক অসম 2 নম্বৰ অৰুণোদয় 3 নম্বৰ দৈনিক বাতৰি আৰু 4 নম্বৰ আমাৰ অসম উত্তৰটো হ'ব 2 নম্বৰ অৰুণোদয় 5 নম্বৰ প্ৰশ্নটো হ'ল লক্ষীনাথ বেজবৰুৱাই সম্পাদনা কৰা মাহেকীয়া আলোচনীখনৰ নাম কি অপচনত আছে 1 নম্বৰ বাঁহী 2 নম্বৰ উষা 3 নম্বৰ উত্তৰটো হ'ব 1 নম্বৰ বাঁহী 6 নম্বৰ প্ৰশ্নটো হ'ল আমি পঢ়িবলৈ ক'লৈ যাওঁ অপচনত আছে 1 নম্বৰ মন্দিৰলৈ 2 নম্বৰ চিকিৎসালয়লৈ 3 নম্বৰ বিদ্যালয়লৈ আৰু 4 নম্বৰ কাৰাগাৰলৈ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ বিদ্যালয়লৈ 7 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ চৰাইয়ে কাউৰীৰ বাহত কণী পাৰে অপচনত আছে 1 নম্বৰ কুলি 2 নম্বৰ কেতেকী 3 নম্বৰ শালিকা আৰু 4 নম্বৰ পাৰ চৰাই শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ কুলি 8 নম্বৰ প্ৰশ্নটো হ'ল চৰাইৰ কেইটা নখ থাকে অপচনত আছে 1 নম্বৰ 4টা 2 নম্বৰ 6টা আৰু 3 নম্বৰ 2টা 4 নম্বৰ 7টা শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ 6টা 9 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ চৰাইক ভাৰতীয় নাইটিংগেল বুলি কোৱা হয় অপচনত আছে 1 নম্বৰ ভাটৌ 2 নম্বৰ কুলি 3 নম্বৰ বাদুলি আৰু 4 নম্বৰ খালি শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ কুলি 10 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ দ্ৰুতবেগী জন্তু কোনবিধ অপচনত আছে 1 নম্বৰ ঘোঁৰা 2 নম্বৰ হাতী 3 নম্বৰ চিতাবাঘ আৰু 4 নম্বৰ কুকুৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ চিতাবাঘ 11 নম্বৰ প্ৰশ্নটো হ'ল কোনবিধ প্ৰাণীৰ পিঠিত চলং থাকে অপচনত আছে 1 নম্বৰ গৰু 2 নম্বৰ গাহৰি 3 নম্বৰ কাছ 4 নম্বৰ হাতী শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ কাছ 12 নম্বৰ প্ৰশ্নটো হ'ল ফুলৰ ৰাণী বুলি কাক কোৱা হয় অপচনত আছে 1 নম্বৰ পদুম 2 নম্বৰ গোলাপ 3 নম্বৰ গুটি মালতী শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ গোলাপ 13 নম্বৰ প্ৰশ্নটো হ'ল আমেৰিকাৰ ৰাজধানীখনৰ নাম কি অপচনত আছে 1 নম্বৰ লণ্ডন 2 নম্বৰ ইংলেণ্ড 3 নম্বৰ ব্ৰিটেইন আৰু 4 নম্বৰ ৱাশ্বিংটন
শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ ৱাশ্বিংটন 14 নম্বৰ প্ৰশ্নটো হ'ল ৰংঘৰ কোনে সজাইছিল 1 নম্বৰ স্বৰ্গদেউ প্ৰমত্য সিংহ 2 নম্বৰ ৰুদ্ৰসিংহ 3 নম্বৰ পুৰানন্দ সিংহ 4 নম্বৰ গদাধৰ সিংহ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ স্বৰ্গদেউ প্ৰমত্য সিংহ 15 নম্বৰ প্ৰশ্নটো হ'ল ৰামৰ পত্নীৰ নাম কি আছিল অপশ্যনত আছে 1 নম্বৰ উৰ্বশী 2 নম্বৰ যশোদা 3 নম্বৰ মন্ত্ৰণা আৰু 4 নম্বৰ সীতা শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ সীতা 16 নম্বৰ প্ৰশ্নটো হ'ল হোৱাইট হাউচ ক'ত আছে অপশ্যনত আছে 1 নম্বৰ নতুন দিল্লী 2 নম্বৰ আমেৰিকা 3 নম্বৰ জাপান আৰু 4 নম্বৰ লণ্ডন শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ আমেৰিকা 17 নম্বৰ প্ৰশ্নটো হ'ল খ্ৰীষ্টানসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থখনৰ নাম কি অপশ্যনত আছে 1 নম্বৰ কুৰাণ শ্বৰীফ 2 নম্বৰ ৰামায়ণ 3 নম্বৰ বাইবেল 4 নম্বৰ ৰামচৰিত শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ বাইবেল 18 নম্বৰ প্ৰশ্নটো হ'ল হিন্দুসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থখনৰ নাম কি অপশ্যনত আছে 1 নম্বৰ ৰামায়ণ 2 নম্বৰ বাইবেল 3 নম্বৰ গীতা 4 নম্বৰ কুৰাণ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ গীতা 19 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰধান নদী কেইখন অপশ্যনত আছে 1 নম্বৰ 4খন 2 নম্বৰ 3খন 3 নম্বৰ 2খন আৰু 4 নম্বৰ 1খন শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ 2খন 20 নম্বৰ প্ৰশ্নটো হ'ল 2011 চনৰ মতে অসমত মুঠ মহকুমা কেইটা অপশ্যনত আছে 1 নম্বৰ 58টা 2 নম্বৰ 60টা 3 নম্বৰ 40টা 4 নম্বৰ 55টা শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ 58টা